फरायसा आफादफोरा ज' जानानै भेरगाव जिल्ला दाबि खालामनो मेम'रेन्डाम गथायबाय बे समाव। औ तामुलपुरा जिल्ला जाबाय नालाय ओंखायनो भेरगावनि गासै फरायसा आफादफ्राबो दिनैहाय मोनसे आंनो गोसोखां बिलाइ होदों जे जेरै तामुलपुरा माने जादों गतिके बे लेखायै भेरगावखौबो जिल्ला हिसाबै माने दानानै होनायनि मोनसे बेबस्थाखौ लानांगौ सरकारा आरो जि होदों बे जुक्ति संगत जिखिनि एरिया जिखिनि पपुलेसन बेखौ जुदि नायो अब्ला गुबुन गुबुन गोदान डिस्ट्रिक्टफ्रा जेरै जादों भेरगावआबो जिल्ला जानो हायो डिस्ट्रिक्ट जानो हायो गतिके बिथांमोना आंनो होफैदों बेखौ आं गभर्नमेन्टनो माने गथायगोन आरो বিশ্বজিৎ দৈমাৰীলৈ আপোনালোকে এটা মেম'ৰেণ্ডাম ছাবমিট কৰিলে এইটো কিহৰ কাৰণে কৰিলে? আচ্ছা পোনপ্ৰথমতে মই আজি অল মানে BTC লগতে অল অসমৰ সকলো ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি অসমৰ যিটো স্পিকাৰ তেখেতক লগ ধৰিছে আমি আমাৰ যিটো বেৰগাঁও সাব ডিভিজনৰ অন্তৰ্গত যিমানখিনি জাতি জনগোষ্ঠী আছে আৰু যিমানখিনি মানে ষ্টুডেণ্টছ ইউনিয়ন লগতে সমাজৰ কিছুমান সংগঠন যিমানখিনি আছে সকলোৱে আমি যৌথভাৱে এটা চিন্তা চৰ্চা কৰিছে যেহেতু সেইদিনাখন অসম চৰকাৰৰ যিটো বাজেটত আমাৰ তামোলপুৰ এটা ডিষ্ট্ৰিক্ট ঘোষণা কৰা হৈছে আমি পোনপ্ৰথমতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যেহেতু আমাৰ BTCৰ মাজত 4টা জিলাৰ ভিতৰত আৰু এটা জিলা বঢ়াইছে ইয়াৰ কাৰণে মই অসমৰ মাননীয় চিফ মিনিষ্টাৰ তেখেত ডক্টৰ হিমন্ত শৰ্মাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ যিটো ভেৰগাঁও সাব ডিভিজন হিচাপে বহুত দিনৰ পৰাই এটা ৰাইজসকলৰ এটা দাবী আছে যে ভেৰগাঁও সাব ডিভিজনটো মহকুমাৰ পৰা এটা জিলালৈ মানে আপগ্ৰেড কৰাটো সকলোৱে বিচাৰিছে সেই হিচাপে যাতে ভৱিষ্যতত যদি তেনেকুৱা চৰকাৰৰ ফালৰ পৰা যদি পৰ্যায় আহি যায় চিন্তা চৰ্চা যদি কৰিব পৰা যায় যেহেতু মানে BTC বা অসমত অন্যান্য আৰু ডিষ্ট্ৰিক্ট যদি বঢ়োৱাৰ যেটা চিন্তা চৰ্চা কৰা যায় সেই সময়ত যাতে আমাৰ ভেৰগাঁওখন এটা ডিষ্ট্ৰিক্ট কৰা বা জিলা কৰাত যাতে চৰকাৰে মানে চিন্তা কৰে সেইটো লক্ষ্য ৰাখি আমি আজি আমাৰ অসমৰ মাননীয় সন্মানীয় তেখেত বিশ্বজিৎ দৈমাৰী স্পিকাৰ ছাৰক আমি এটা মেম'ৰেণ্ডাম ছাবমিট কৰিছোঁ। আমাৰ BTRত যিমানখিনি ছাত্ৰ সংগঠন আছে আমি গোটেইখিনি লগ লাগি ভেৰগাঁওটো এটা ডিষ্ট্ৰিক্ট হ'ব লাগে বুলি আমাৰ আশা আছে আমি আশাটো সোনকালে পূৰণ হ'ব বুলি আমি আশা কৰোঁ এটা ধন্যবাদ। পূৰ্বপ্ৰথমেতো আমি ওদালগুৰি ডিষ্ট্ৰিক্ট লগতে ডিমাকুছী আঞ্চলিক আপচুক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিব পাৰোঁ যে এনেকুৱা এটা ইনিচিয়েটিভ আগবঢ়োৱা হৈছে আৰু এই ইনিচিয়েটিভ যিটো আমাৰ ভেৰগাঁও ডিষ্ট্ৰিক্টৰ এইটোত আমি ইয়াতে অকল মাত্ৰ এপচু নহয় অকল মাত্ৰ আমি ফেডাৰেশ্যন নহয় আশা নহয় সকলো যিমান ভেৰগাঁও মহকুমাৰ যিমান জাতীয় সংগঠন আছে সকলোৱে এইবোৰত সমৰ্থন কৰিছে আৰু আমি আগন্তুক দিনত যে ভেৰগাঁৱক আমি এটা নতুন ডিষ্ট্ৰিক্ট পাওঁ সেই বুলি আমাৰ বহুতো মানে সোণৰ এটা সপোন আমি চাবলৈ আজিৰ পৰা আৰম্ভ কৰিলোঁ। জনাব খোজোঁ যে আমি ইয়াতে উপস্থিত আছোঁ আপচু বেংগলী ফেডাৰেশ্যন আৰু আশা লগতে AGYCP সকলোৱে আমি একেলগে ঐক্যযুক্ত হৈ আমি আগবঢ়াইছোঁ এই মেম'ৰেণ্ডামখন।